Hello everyone, welcome to my YouTube channel Kishore's Vlog. আপোনালোকে যদি মোৰ YouTube channelটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'ছবোৰ লাইক কৰিব। মই গৈ আছো শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় মন্দিৰলৈ য'ত আমাৰ শিঙৰীত আছে শিঙৰী মন্দিৰ বুলিও জনা হয় আৰু ওচৰে পাছৰে যিমান জাগা আছে বলক আপোনালোকক আজি মোৰ এই ভিডিঅ'টোৰ জৰিয়তে দেখাম বলক। শিঙৰী মন্দিৰ আহি পেলাই এতিয়া ভালে লাগে কাৰণ ইয়াৰে ৰাস্তা পদূলিবোৰ বহল হৈছে আৰু ৰাস্তাটোও ধুনীয়া হৈছে একদম স্মুথ যিহেতু অসম চৰকাৰৰ অসম মালাৰ প্ৰজেক্ট চলি আছে ইয়াতে। আপোনালোকে যদি শিঙৰী মন্দিৰলৈ আহে তেন্তে শিঙৰী মন্দিৰৰ গেটৰ বাহিৰতে এনেকৈ পূজা সামগ্ৰীৰ দোকানবোৰ দেখা পাব। ইয়াৰ পৰা আপোনালোকৰ মন পচন্দৰ দোকানৰ পৰা পূজা সামগ্ৰীবোৰ কিনিব আৰু ইয়াতে আপোনালোকৰ বাহনসমূহ পাৰ্কিং কৰিবলৈও সুবিধা আছে। আৰু ময়ো এনেকৈ পূজা সামগ্ৰীৰ বস্তু এখন দোকানৰ পৰা কিনি পেলাই এতিয়া মন্দিৰলৈ যাব ওলাইছোঁ। ভিউৱাৰ্ছ এতিয়া আমি আহি পেলো শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় মন্দিৰ এয়া মন্দিৰটো আৰু মন্দিৰটোৰ ওচৰতে আছে এয়া গণেশ মন্দিৰ। এইটো যাম বাৰু আমি ফাৰ্ষ্টত মন্দিৰটোৰ ভিতৰলৈকে যাই আহোঁ এইটো মন্দিৰলৈ। এয়া ভিউৱাৰ্ছ ইয়াতে খনন কাৰ্য চলি আছে শিঙৰী মন্দিৰত খনন কাৰ্য চলি আছে আৰু খনন কাৰ্যত শুনামতে এটা নন্দী মহাৰাজে ওলাইছে আৰু এটা হনুমানৰো মূৰ্তি ওলাইছে প্ৰাচীন কালৰে তে যাই পেলাই এবাৰ চাম। আৰু আপোনালোকে শিঙৰী মন্দিৰ আহিলে এনেকৈ বান্দৰৰ উৎপাতো দেখি পাব। চাওকচোন যিমানে হওক মন্দিৰত বান্দৰৰ এনেকুৱা উৎপাত চাই বৰ ভাল লাগে। চাওক কেনেকৈ চাকিৰ তেল সোপাও খাই আছে বান্দৰে। বান্দৰবোৰ বহুত ডেৰিং কিন্তু চাকিৰ জুই নুমাই পেলাইও খাই আছে। এতিয়া মই মূল মন্দিৰত সোমাই পেলাই সেৱাভাগ কৰি আহোঁ। পূজা শেষ কৰিয়ে এনেকৈ বাহিৰলৈ ওলাই পেলাই দেখিলোঁ যে জীৱ জন্তুসকলে কিবা নিজৰ মাজতে বুটলি বুটলি খাই আছে চাগে এয়া চাউল নেকি। আৰু ইয়াতে সৰু ডাঙৰ যিমানে বান্দৰ আছে আপোনাৰ একশ্যনৰ ৰিয়েকশ্যন কিন্তু দিবই। মন্দিৰটোৰ ভিতৰত এনেকুৱাকৈ ধুনীয়া কৰি কাছ আৰু মাছ সংৰক্ষণ কৰি থোৱা হৈছে যাতে আহি ভক্তবৃন্দ ৰাইজসকলে চাব পাৰে। এইটোৱে হৈছে হনুমান আৰু নন্দী মহাৰাজৰ মূৰ্তিটো বান ৰজাৰ দিনৰে আছিলে এয়া চাওক। ধুনীয়া কৰি সংৰক্ষণ কৰি থৈছে আৰু যোনখিনি ভাঙি গৈছে সেইখিনি আৰু বনাব আছে চাগে মন্দিৰৰ কৰ্তৃপক্ষই বনাব। এতিয়া মই গৈ আছোঁ গণেশ মন্দিৰলৈ সেৱা এভাগ জনাই আহোঁ গণেশ দেৱতাক। আৰু আপোনালোকে গণেশ মন্দিৰলৈ আহিলে এনেকৈ এটা ধুনীয়া ভিউ দেখিব গোটেই ওপৰৰ পৰা আৰু ইয়াৰ পৰা ব্ৰহ্মপুত্ৰ নৈখনো দেখি পায় যিহেতু নিচেই কাষত। আৰু সৰু থাকোঁতে এই পাহাৰবোৰ দেখিছেনে এই পাহাৰবোৰতো উঠিছিলোঁ মাহঁতৰ লগত আহাতে কিন্তু আজি নুঠিলোঁ কাৰণ সময় নাই এতিয়া দুপৰীয়াৰ 12টা বাজিছে। এতিয়া মই আহিছোঁ সিদ্ধেশ্বৰ দেৱালয়লৈ কাৰণ ইয়াতে আহিবলৈ ভগৱানক প্ৰাৰ্থনা কৰিলে মনৰ কামনা সিদ্ধি হয়। মন্দিৰলৈ গুপ্তেশ্বৰ দেৱালয় মন্দিৰ যোৱাৰ আগতে পায় সিদ্ধেশ্বৰ দেৱালয় মন্দিৰ এয়া চাওক মন্দিৰটোৰ দৃশ্য। আৰু ভিউৱাৰ্ছ এইটো ভিডিঅ'ৰে পাৰ্ট 2 আহি আছে আপোনালোকে প্লিজ চাব আৰু লাষ্টত এটি গীত। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ শিঙৰী চেণ্টাৰ। শিঙৰী চেণ্টাৰত কিমান বছৰ ধৰি এনেকুৱা কাম মানে আপুনি বজাই ভাল পায় এইটো? মই 2009ৰ পৰাই ন ঠিক আছে এটা আমাক ধুনীয়া কৰি বজাই শুনাওকচোন। মই এটা গোৱালপাৰা গীত গাম। একেবাৰে হৰিবল মন ৰাসনা মানৱীৰ গভীৰ কইৰনা
মানবীতে ঘর মাটির ভাণ্ড বাংলা গবের খণ্ড রে খণ্ড বাংলা দেখা জোরানি দেখ না একেবারে হরিবল মন রসনা মানবীতে ঘর গগিরপ কইল না টাকা পয়সা বিটার বাড়ি জীবন গেলে সব রইবের পরে সঙ্গের সাথে কেউ তোর হইবে না একবার হরিবল মন রসনা মানবী দেহার গভীরত কইল না বেলা ডুবিলে হইবরে রাতি সঙ্গে না মোর সঙ্গের সাথী এই বাবু নদী কেমন হইব পার ভব নদী কেমনে হইব পার একবার হরিবল মন বাহারে বা বেলা ডুবিলে হইবরে অন্ধকার একেবারে হরিবল মন বারে বা বেলা ডুবিলে হইবরে অন্ধকার।